Hey guys, welcome back to my new vlog. तो आजिर भिडियोत মই দেখুৱাই আছো আজি আমাৰ বনাই আছে মধুৰি জেলি আৰু আপোনালোকৰ লগত অলপ শেয়াৰ কৰো বুলি ভিডিওটো বনালো তো চাই থাকিব ফুল ভিডিওটো এই জেলি মই নহয় মায়ে বনাই আছে আৰু এয়া মধুৰিখিনি ধুই লৈ এতিয়া কাটি লব ধুনিয়াকে আৰু তাৰ পিছত আমি হিজাই নাথাকো বেছি দেৰলৈকে তাতকে আমি ইজিলি আমি কুকাৰত সিটি মাৰি লম তো এয়া ফাইনালি আমি কুকাৰত মধুৰিখিনি দি অলপমান পানী দি সিটি মাৰি ললো আৰু এয়া এতিয়া গুটা গুটা অলপমান হৈ থাকাখিনি ভন্টিয়ে ঘুটনি মাৰি লগত ঘুটনি মাৰি গুড়া কৰি আছে তো এয়া হিজাই লোৱা মধুৰিখিনি এতিয়া মা আৰু ভন্টিয়ে মিলি লৈ কাপোৰ এখনত ঢালি লৈছে ধুনিয়াকে যাতে ইয়াৰ ৰসখিনি ওলাই লয় ধুনিয়াকে আৰু এই ৰসে দিয়ে বনাব জেলি আৰু এয়া এতিয়া কাপোৰত প্ৰায় 2 ঘণ্টামান এনেকৈ ৰাখি দিব যাতে তাৰ ৰসখিনি পুৰা ওলাই যায় আৰু গাইস যদি কোনোবা নতুনকে মোৰ ভিডিওটো মোৰ চেনেলটো চাই আছে তেতিয়াই সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সাবস্ক্ৰাইবে মোক বহুত মোটিভেশন কৰে প্লিজ হেল্প কৰিব আৰু এয়া দেখিছেনে এটা ৰস ওলোৱা ষ্টাৰ্টটো হৈ গ'ল তো ইয়াৰ ৰসখিনি পুৰা ওলোৱালৈকে আমি ৰখিম তাৰ পিছত আমি জেলি বনোৱা প্ৰসেস ষ্টাৰ্ট কৰিম চাই থাকক আপোনালোকে মোৰ ফুল ভিডিওটি তো গাইস ফাইনালি আমাৰ মধুৰি ৰসখিনি 2 ঘণ্টাৰ পাছত ওলোৱা হৈ গ'ল আৰু এতিয়া ইয়াত মায়ে মিলাই আছে জুক অনুসৰি ইয়াত চেনি আৰু অলপমান নেমুৰ ৰস আৰু এতিয়া ইয়া গেছত পগাই থাকিব আৰু তেতিয়ালৈকে পগাব যেতিয়ালৈকে ইয়া জেলিৰ কাৰণে ৰেডি হৈ নাযায় তো আজি আমাৰ জেলি কেনেকুৱা হয় চাওক পুৰা ফুল ভিডিওটো লাষ্টৰলৈকে আপোনালোকে বিনা স্কিপ কৰি তো ফাইনালি আমাৰ মধুৰিৰ ৰসখিনি এতিয়া উতল আহিছে ইমান ধুনিয়াকে ইয়া আৰু অলপ দেৰি পাছত এতিয়া চাই থাকিব গাইস আপোনালোকে ভিডিওটোত ইয়া নেচাৰেল কালাৰ আহিব নিজেই বহুত ধুনিয়া আমি ইয়াত একো ফুড কালাৰ মিক্স নকৰো তো চাই থাকক আপোনালোকে তো ফাইনালি গাইস দেখিছেনে ইয়া ইমান ধুনিয়া কালাৰ ওলাইছে মু দেখিয়ে ভাল লাগি গৈছে আৰু ইয়াত আমি একো ফুড কালাৰ মিক্স কৰা নাই গাইস আপোনালোকে বিশ্বাস কৰক আমি একো ফুড কালাৰ ইয়াত মিক্স নকৰো কিন্তু এয়া নিজৰ নেচাৰেল কালাৰ হয় ইমান ধুনিয়া আৰু এয়া মায়ে এতিয়া চাই আছে পানীত ঢালি যে এয়া জেলিখিনি আৰু পগাব লাগে নে নালাগে তো এয়া গাইস আমাৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই জেলি এতিয়া আৰু অলপমান টাইম পগাই বলে মায়ে আৰু এয়া ভন্টি আৰু মই ৰখি লৈ চাই আছো যে কেতিয়া হ'ব কেতিয়া খাবলৈ পাম বুলি একচুয়ালি অকল খাবলৈ বুলি নহয় এয়া ভিডিও অলপমান বনাই লৈছো মই আৰু এয়া শিকিবলৈও অলপমান সেইকাৰণে এয়া ৰখি চাই আছো ভন্টি আৰু মই তো ফাইনালি গাইস আমাৰ মধুৰি জেলি হৈ গ'ল আৰু এয়া এতিয়া মই বয়াম ৰেডি কৰি আছো চিচাৰ বয়াম যত আমি জেলি ভৰাম আৰু আজি বহুতে ফূৰ্তি লাগি আছে যিহক হোমমেড জেলি খাবলৈ পাম আৰু এয়া এতিয়া মায়ে এয়া ইফালে জেলিখিনি ভৰোৱা প্ৰসেস ষ্টাৰ্ট কৰি দিছে আৰু এয়া আগত অলপমান মিলাই লৈছে গোটেই বয়ামখিনি যাতে এয়া গৰম জেলিখিনি পাই বয়ামটো ভাঙি নাযায় কাৰণ যেহেতু চিচাৰ বয়াম হয় আৰু এয়া এতিয়া ভৰাই আছে তো ফাইনালি আমাৰ জেলিখিনি এয়া ইমানখিনি ওলাইছে এটা বয়ামত ফুল আৰু এটা চিচাৰ বয়ামত হাফ আৰু এইখিনি অলপমান আমাৰ ভন্টিৰ ফ্ৰেণ্ডৰ কাৰণে ৰাখি থোৱা হৈছে তো ফাইনালি গাইস আমাৰ মধুৰি জেলি বনোৱা হৈ গ'ল আজি আৰু যেহেতু হোমমেড জেলি খাবলৈও হোৱাত হয় আৰু আশা কৰোঁ আজি আপোনালোকে ভিডিওটো চাই ভাল পাইছে বুলি তো আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম মোৰ নেক্সট ভিডিও এটাত তেতিয়ালৈকে জনে মোক লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি ল'ব আহিছো আজিলৈ বাই বাই